মাজত আৰু কিছু সময় বাকি আছে যদি আৰু কোনো প্ৰতিযোগী আমাৰ মাজত বাকি আছে ৰেজিষ্ট্ৰেচন কৰি লোৱা নাই তেতিয়াহলে অনতিপলমে কৰি লওক আৰু আমাৰ লগত যোগাযোগ কৰক কাৰণ সঠিক সময় পিছতে আমি নৃত্য প্ৰতিযোগিতাৰ অন্ত পেলাম ধন্যবাদ সবটো এটা বেটাৰ অপচন বিহুটো শিকিবলৈ কিন্তু আজিকালি যেহেতু ইউটিউবত উপলব্ধ তো আমি তেনেকেও কৰিব পাৰোঁনে ইউটিউবৰ পৰা ইউটিউবত পাৰিবা কিন্তু শুদ্ধভাৱত আমাৰ বিহু সম্ৰাজ্ঞী বা বিহুৱা কিছুমান আছে তেওঁলোকে শুদ্ধ ৰূপত প্ৰথম প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা বিহুৰ পাকবিলাক বিহুৰ ভংগীবিলাক যিবিলাক শিকায় সেইবিলাকে ল'ব পাৰিবা ধন্যবাদ থাকিলে এনে বিহু নাচা বহুত ইউটিউব চেনেল পাবা সেইটো ল'লে নহ'ব হয় শুদ্ধ ৰূপত মানে প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা যিবিলাকে কৰা আছে যেনে ঘূৰণ কাৰ্য আছে পাক আছে আমাৰ বিহুৰ ভংগীমা হাতত কেনেকৈ দিব লাগে সেই যিটো প্ৰথম প্ৰাৰম্ভিকৰ পৰা তোমালোকে কৰিবা তেতিয়া বেছি মই ভাবোঁ উপকাৰ হ'ব সেইখিনি কৰিলে হয় মানে ইউটিউবত বহু বিহু ৰাণী বা তেনেকুৱা আজিকালি তাকে ক'লো বিহু সংগ্ৰামী ৰাণীবিলাকে ইউটিউব চেনেলত তেওঁলোকৰ দিয়ে থাকে তেনেকুৱাকৈ পাই যাবা হয় ময়ো তাতে মানে কিছুমান বেছিক নলেজ যেনেকৈ খোপাত দিব লাগে বা খোপা 6 প্ৰকাৰ তেনেকুৱা আৰু বা পাক 10টা পাক তো সেইখিনি ইউটিউবৰ পৰা চোৱা আৰু হয়তো মোৰ নিচিনাকৈ তেওঁলোকৰো মনত প্ৰশ্ন আহিব পাৰে যে ইউটিউবত চাই পাৰোঁনে নাই হয়তো নুসুধিব পাৰে সেইকাৰণে মোৰ মনত আহিলে মই সুধি দিলোঁ ধন্যবাদ থাকিলে বাইদেউ মই মোৰ মাষ্টাৰ ডিগ্ৰী ছেশ্যনত যেতিয়া লকডাউন কৰিছিলে তেতিয়া মোৰ ভাৰত নাট্যম আৰু কথক আছিলে ফাৰ্ষ্ট কোৰ্চ তেতিয়াতো আমি ভাৰত নাট্যম আৰু কথক ইউটিউব চাই শিকিছিলোঁ হয় তো সেইটো আপুনিও এটা সময়ত মানে ইউটিউবটো মাধ্যম বনাইছিলে তো 10% 20% হ'লেও দিব পাৰে আৰু হয় শুদ্ধ ৰূপত ইউটিউবত চাব পাৰি কিন্তু মানে আজিকালিতো আধুনিকতাটো বেছি হৈছে সকলোতে আৰু মোৰ হিচাপত আচলতে আমি যদি গুৰু এজন লওঁ তেতিয়া মোৰ বোধেৰে বেছি বেটাৰ হয় আৰু সেইটো অবভিয়াছ কাৰণ ইউটিউবটো আমাৰ গুৰু কেতিয়াও হ'ব নোৱাৰে আমি জাষ্ট এইটো কিবা এটা মানে এটা দুটা ল'বৰ কাৰণেহে ইউটিউবটো ব্যৱহাৰ কৰিব পাৰোঁ হয় গতিকে আমি জাষ্ট মই ভাৰত নাট্যম আৰু লৈছিলোঁ যে প্ৰাৰম্ভিক পৰ্যায়টো মোৰ গুৰুৱে শিকাইছিলে কিন্তু যিটো আমি এটা আইটেম থাকে কিছুমান যেনেকৈ আমাৰ সত্ৰীয়া কৃষ্ণ নৃত্য ঠিক তেনেকৈ ভাৰত নাট্যমৰ প্ৰথমটো হৈছে আলাৰিপু ঠিক তেনেকুৱা আইটেমবিলাক ল'বৰ কাৰণে সেই ট্ৰেকবিলাক আমি নাপালোঁ তেতিয়া গতিকে সেইবাবেহে মই ইউটিউবটো বিচাৰি লৈছিলোঁ হয় ধন্যবাদ থাকিলে বাইদেউ ধন্যবাদ এইখিনিতে আপোনালোকক পুনৰ